নমস্কাৰ। আজিৰ ঘৰুৱা বিধান অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কনষ্টিটিউশ্যন, যাক সংস্কৃতত বা অসমীয়াত কোষ্ঠকাঠিন্যতা বুলি কোৱা হয়, এই সমস্যাটোৰ দ্বাৰা আজিৰ প্ৰায় সকলোবোৰ মানুহে পীড়িত হৈ আছে। কাৰণ আজিৰ দিনৰ লাইফষ্টাইল, আজিৰ দিনৰ খোৱা বোৱা, ৰাতি দেৰিকৈ খোৱা, পুৱা দেৰিকৈ উঠা, বিভিন্ন ধৰণৰ জাংক ফুড খোৱা, নুডলছ খোৱা, ম'ম'জ খোৱা, এই সকলোবোৰ সমস্যাৰ বাবে, এই সকলোবোৰ খাদ্যৰ বাবে কনষ্টিপেশ্যন হ'বলৈ পায়। পেট ভালকৈ চাফাই নহয়, পেট অলপকৈ চাফা হয়, বাৰে বাৰে যাব লাগে পায়খানা। এই সকলোবোৰ সমস্যাকে এটা শব্দত ক'বলৈ গ'লে কনষ্টিপেশ্যন বুলি কোৱা হয়। চ' আজিৰ এই ভিডিঅ'টোত কনষ্টিপেশ্যনৰ এটা অতি সহজ ঘৰতে কৰিব পৰা বিধান দিবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো চাব। চ' বিধানটো হ'ল এনেকুৱা যে চট, জালুক আৰু পিপলি বুলি এটা বস্তু পায়, আপোনাক নেটত চাৰ্চ কৰিলে গম পাব। আৰু চট মানে হ'ল শুকান আদা। চ' এই তিনিটা বস্তু সমান পৰিমাণৰ লৈ পাউডাৰ কৰি ল'ব, গুড়ি কৰি ল'ব, শুকান কৰি ল'ব। গুড়ি কৰি লৈ ৰাতিপুৱা আৰু গধূলি কুহুমীয়া গৰম পানীৰ লগত এচামুচকৈ দৈনিক খাব। দিনত এবাৰ খালেও হ'ব। যদি ৰাতিপুৱা গধূলি দুইবাৰ খাব নোৱাৰে, তেনেহ'লে ৰাতিপুৱা বা গধূলি যিকোনো এবাৰ খালেও হ'ব। যদি বহুত বেছি প্ৰব্লেম, তেনেহ'লে দুবাৰকৈ খাব, ৰাতিপুৱা গধূলিকৈ। অতি সোনকালে আপোনাৰ কনষ্টিপেশ্যন প্ৰব্লেমটো কমি যাব আৰু পেট বহুত ভালকৈ চাফা হ'ব। চ' এই বিধানটো কৰিব, অতি সোনকালে সমস্যাৰ পৰা পৰিত্ৰাণ পাব। এই ধৰণৰ বিভিন্ন সমস্যাৰ অতি সহজ আৰু ঘৰুৱা বিধান পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কি সমস্যাৰ ঘৰুৱা বিধান লাগে তাৰ বিষয়ে কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে ঘৰুৱা বিধান সুফল লাভ কৰিব পাৰে। চ' ধন্যবাদ।